নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই প্ৰিয়ংকা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি এটা একদম সিম্পল ৰেচিপি লৈ আহিছোঁ। সেইটো হ'ল যে লোকেল চিকেন কেনেকৈ আমি পুৰা কোলা কৰি বনাব পাৰোঁ, যেনেকৈ হাঁহৰ মাংস কোলা হৈ যায় তেনেকৈ। তাৰ কাৰণে আমি প্ৰথমে 500 গ্ৰাম লোকেল চিকেন লৈছোঁ আৰু তাক ধুনীয়াকৈ মেৰিনেট কৰি লৈছোঁ। পিঁয়াজ, আদা, নহৰু পেষ্ট আৰু অলপমান চিকেন মছলা দিছোঁ আৰু জিৰা গুড়ি। এতিয়া আমি বলকচোন ষ্টাৰ্ট কৰোঁ ভিডিঅ'টো। এয়া আমি গেছত এটা লোহাৰ কেৰাহী উঠাই দিছোঁ। আচলতে লোহাৰ কেৰাহীত যেতিয়া আমি বস্তুবোৰ বনাওঁ এনেও অলপমান সোৱাদটোও বেছি ধুনীয়া হয় আৰু প্লাছ কালাৰটোও বিৰাট ধুনীয়া আহে। আৰু এয়া তেল গৰম হৈছে আৰু এতিয়া পূৰা গৰম হৈ থকা তেলত আমি চেনিখিনি দি পেলাই পূৰা চেনিখিনি বাবলছ ওলোৱালৈকে মানে পূৰা লৰাই থাকিম। আৰু এইটোৱেই হ'ল আমাৰ মাংসটো মানে প্ৰধানকৈ ক'লা কৰাৰ এটা উপায়। এই চেনিটো যে দেখিছে বাবলছ উঠি গৈছে, লগতে কালাৰটো অলপমান ৰঙা হৈ যাব। এতিয়া আমি ইয়াতে বেলেগ একো নিদিওঁ, অকণমান জাষ্ট পাঁচফোৰণ দিছোঁ আৰু লৰাই থাকিম এইখিনি পূৰা। চাব যাতে জ্বলি নাযায় পাঁচফোৰণখিনি। আৰু এতিয়া আমি ইয়াতে বেছি টাইম নলৰাওঁ। এতিয়া আমি ইয়াতে কি কৰিম, আমি যিখিনি চিকেন মেৰিনেট কৰি থৈছোঁ সেই চিকেনখিনি আমি ইয়াতে দি ধুনীয়াকৈ আমি মাংসখিনি লৰাই দিম। আৰু এটা বস্তু চাব যাতে গেছৰ মানে ফ্লেমটো হাই ফ্লেমতে থাকে, কাৰণ আমি মাংস বনালে যিমানেই আমি হাই ফ্লেমত ভাজিম মাংসটো, লৰাই লৰাই ভাজিম, সিমানেই মাংসটো বেছি সোৱাদ হয়। আৰু এনেদৰে আমি গেছটো হাই ফ্লেমত ৰাখি আমি মাংসখিনি পূৰা লৰাই থাকিব লাগিব, নন ষ্টপ লৰাই থাকিব লাগিব, যাতে মাংসখিনি তলত লাগি নাযায়, ধৰি নাযায়। আমি একদম এনেকৈ এতিয়া হাত বিষাই যোৱালৈকে আমি লৰাই থাকিম মাংস। এয়া দেখিছেনে আপোনালোকে, মাংসৰ কালাৰটো অট'মেটিকেলি অলপমান ব্লেক হৈ আহি আছে। মাংসখিনি ভাজি থাকোঁতে আপোনালোকে এটা কথা মন কৰিব, যদিহে লাগে যে অলপমান তলত ধৰি যোৱা নিচিনা আপোনালোকৰ ফিল হয়, তেতিয়া এনেকৈ অলপকৈ গৰম পানী দি পেলাই যাতে মাংসখিনি ধৰি নাযায়, তাৰ কাৰণে আপোনালোকে অলপকৈ পানী দি মাংসটো আকৌ লৰাই থাকিব। ফাইনেলি আমাৰ এয়া লোকেল মুৰ্গীৰ মাংস বনাই ৰেডি হৈছে। এয়া আমি ৰুটিৰ লগত খাম, সেইকাৰণে অলপমান গ্ৰেভি নিচিনাকৈ বনাইছোঁ, বেছি মানে পনীয়া কৰা নাই। আৰু তেতিয়াহ'লে আপোনালোকেও এনেকৈ বনাই চাবচোন। বিশেষকৈ মাংসটো এনেকুৱা ক'লা ৰঙৰ হ'লে হাঁহৰ নিচিনা ফিল এটা আহে, হাঁহ খোৱাৰ নিচিনা এটা ফিল আহে। গতিকে আপোনালোকে এনেকৈ যদি বনাইছেতো বাৰু জানেই, যিসকলে এনেকৈ বনাই পোৱা নাই এনেকৈ বনাই চাব, খাই চাব, বিৰাট ধুনীয়া লাগিছে, দেখিবলৈও ধুনীয়া লাগিছে, গোন্ধটোও ধুনীয়া আহিছে আৰু খাবলৈতো ভালেই হ'ব। আৰু ইমান কষ্ট কৰি মৰমত বনোৱা হৈছে যিহেতু। গতিকে গোটেইটো ভিডিঅ' চোৱাৰ বাবে আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ। আৰু নতুন ভিডিঅ'ত পুনৰ লগ পাম তেতিয়াহ'লে। আৰু তেতিয়ালৈকে সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।